কি কৰিম এই জীৱন, কোনো কাম নাই। সফল বুলিও ক'ব নোৱাৰোঁ, বিফল বুলিও ক'ব নোৱাৰোঁ। শিক্ষা বিচাৰিলোঁ তাত সফল, জীৱিকা বিচাৰিলোঁ তাত বিফল। কেনেকৈ পাৰ কৰোঁ জীৱন? মাক বিচাৰিম নে দেউতাক বিচাৰিম? নোৱাৰোঁ কাকো বিচাৰিব। তেওঁলোকৰ মৰম আৰু ত্যাগক মই সদায় চেলুট কৰোঁ। নিজেই নলয় মোক দিয়ে, ভালৰো ভালটো মোলৈ থয়। সেই পিতৃ মাতৃ তোমালোকক প্ৰণাম। মই কিন্তু নোৱাৰিছোঁ মোৰ পুত্ৰ দায়িত্ব পালন কৰিব। চেষ্টা কৰিছোঁ যিমান পাৰোঁ সফল হ'বলৈ। তোমালোকে সৰুতে কোৱা কথা মনত আছে, সদায় সত্যত থাকিবা, এদিন জয় হ'বা। কিন্তু মা, আজি সমাজে দেখোন সত্য আৰু সততাক কোনো গুৰুত্বই নিদিয়ে। গুৰুত্ব দিয়ে টকাৰ। যাৰ টকা থাকে সি সমাজত আগস্থান পায়, আৰু যাৰ নাথাকে তাৰ কোনো স্থান নাই। আৰু তোমালোকে কৈছিলা দামী কাপোৰ পিন্ধিলেই মানুহ দামী নহয়, শিক্ষা লাগে, শিক্ষাহে মানুহক দামী কৰে। কিন্তু দেউতা, আজি সমাজে দেখোন শিক্ষাকো গুৰুত্ব নিদিয়ে। দামী কাপোৰ পিন্ধিলে সমাজত স্থান পায়, নিপিন্ধিলে ঘূৰি নাচায়। এয়াই আমাৰ আধুনিক সমাজ। মোৰ জীৱন দুটি পথৰ মূৰত। এটি পথে গ'লে সত্য, সততা আৰু শিক্ষা লগত থাকি যাব। সফলতাৰ আশাৰ বুকুত বান্ধি আগবাঢ়িব লাগিব। নাজানো সফলতা আহিব নে নাহিব। আনটো পথেৰে গ'লে সত্য আৰু সততা ত্যাগ কৰিব লাগিব। সফলতা কেৱল জীৱনৰ লক্ষ্য হ'ব। মনে নকয় নোৱাৰোঁ ত্যাগ কৰিব তোমালোকে দিয়া জ্ঞান, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰিলে সলনি হ'বও পাৰোঁ। তাৰ বাবে কিন্তু দায়ী এই সমাজ হ'ব।